মানে পদক্ষেপ লৈছে আমাৰ সন্মানীয় ৩২ নং বিটিচি পৰিষদৰ এমচিএলএ তথা প্ৰাক্তন মানে ইএমচি দাওবৈচা বড়ো ডাঙৰীয়াই আৰু শুভাকাংক্ষী হিচাপে আজি ৰিচাৰ্জ চালক হিচাপে তেওঁলোকে সন্তান এটা আছে ভেৰগাঁৱৰ প্ৰায় আমাৰ এই ভেৰগাঁও মানে সমষ্টিৰখিনিৰ যিখিনি এই ৰেখা চালক আছে তেওঁলোকে সমবেত হৈ পেলাই আৰু উদ্দেশ্য লৈ পেলাই তেওঁলোকে আজি মোৰ কাৰণে তেওঁলোকে ৰিলি কৰিছে এই ৰিলিটো খুব ধুনীয়াকৈ হৈছে প্ৰথম ষ্টেজ প্ৰথম সময়ৰ পৰাই তেওঁলোকে এনেকৈ ধুনীয়াকৈ ৰিলি কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ যিটো উদ্দেশ্য আৰু লক্ষ্য সফল হৈছে বুলি মোৰ আশাবাদী সেই নহওক তেওঁলোকে এটা বাৰ্তা দিব বিচাৰিছে সমষ্টিবাসী যে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ সংকল্পবদ্ধ হৈছোঁ এইবাৰ 9 এপ্ৰিলত যিটো সাধাৰণ নিৰ্বাচন হ'বলৈ গৈ আছে অসম বিধানসভাৰ এই নিৰ্বাচনত তেওঁলোকে 100% একেলগে বা একত্ৰিত হৈ পেলাই তেওঁলোকে ভোটদান কৰিব আৰু ভোটদান কৰিব আমাৰ UPPLৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত নেলছন বড়োক তাৰমানে মোক তেওঁলোকে মোক ভোটদান কৰিব আৰু জয়যুক্ত কৰাব গতিকে আশা কৰিছোঁ জয়যুক্ত হোৱাৰ পিছত এজন প্ৰতিনিধি হোৱাৰ পিছত নিশ্চয়কৈ ইয়াৰ যিখিনি সমস্যাবোৰ আছে সমষ্টিবাসীৰ সমস্যা আছে জাতি জনগোষ্ঠীৰ সমস্যা আছে আমাৰ বিটিআৰৰ সমস্যা আছে লগতে অসমৰ সমস্যা আছে যিবিলাক জ্বলন্ত সমস্যা আছে এইবিলাকক সমাধান কৰাৰ কাৰণে তেওঁলোকেও আশা কৰিছে আৰু এই আকাংক্ষা লৈয়ে তেওঁলোকে আজি এই ৰেলীখন ওলাইছে আপুনি কিমান অধিক ভোট লৈ পেলাই জিকি যাম বুলি ভাবিছে কোনোবা ৰাজনৈতিক দলবিলাকেতো জিকিব বুলিয়ে কৈ আছে কিন্তু আটাইতকৈ আগত ময়ে জিকিম ময়ে থাকিম 70,000তকৈ বেছি ব্যৱধানত মই জয়যুক্ত হ'ম বুলি মোৰ নিজকে আশাবাদী প্ৰত্যাহ্বান হিচাপে আপোনাৰ কোনো একো প্ৰত্যাহ্বান নাই কোনো এটা দলো ইয়াত একো নাই BPF দলটো কেতিয়াবাৰ পৰা MLA MCLA বহুত হৈ গৈছে ইয়াত বহুত প্ৰতিনিধি হৈ গৈছে একো কাম কৰা নাই তাৰ কাৰণে ইয়াৰ সমষ্টিবাসীয়ে এটাই সংকল্পবদ্ধ লৈছে এটাই তেওঁলোকে সিদ্ধান্ত লৈছে যে এবাৰ কোনো পাৰ্টি নাচাই প্ৰাৰ্থী চাব নামি পৰিছে ঠিক তেনেকুৱা ভেৰগাঁও যিহেতু বিধানসভা নিৰ্বাচন নৱগঠিত হ'ল কি ক'ব এই মুহূৰ্তত আজি আমি ভেৰগাঁও সমষ্টিৰ অকল ভেৰগাঁও BTC সমষ্টিৰ বেটাৰী ৰিক্সা সন্থা তেখেতসকলে 1000তকৈ অধিক বেটাৰী ৰিক্সা বা ৰিক্সা লৈ পেলাই সমদল উলিয়াইছে আমাৰ UPPL দলৰ প্ৰাৰ্থী বিটিআৰৰ 26টা জাতি জনগোষ্ঠীৰ মনোনীত প্ৰাৰ্থী আমাৰ শ্ৰীযুত নেলছন বড়ো ডাঙৰীয়া তেখেতক জিকুৱাবৰ কাৰণে আমাৰ 45 নং নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ এজন প্ৰতিনিধি বনাবৰ কাৰণে তেওঁলোকে সমৰ্থনত উলিয়াইছে আৰু আমাৰ ভেৰগাঁও বেটাৰী ৰিক্সা সন্থা তেখেতসকলে যোৱাবাৰো মোক সহায় কৰিছিলে আৰু এইবাৰো তেওঁলোকে নিস্বাৰ্থভাৱে তেওঁলোকে সহায় কৰিব ওলাই আহিছে মই তেখেতসকলক বহুত ধন্যবাদ যাচিছোঁ অকল এজন ড্ৰাইভাৰ বুলি নহয় বা মালিক বুলি নহয় তেখেতসকলৰ 4টা-5টা পৰিয়াল আছে এই 4টা-5টা পৰিয়ালো একেলগে তেওঁলোকে আমাৰ লগত থাকিব গতিকে 1000 ৰিক্সাই যদি আমাক আজি সমদল উলিয়াইছে 3টাকে হ'লেও 3000 এনেকুৱা ধৰণৰ আমাৰ অংকবিলাক হৈ আছে ৰাজনীতিক কৌশলবিলাক আমি এনেকুৱা তৈয়াৰ কৰিছোঁ গতিকে তেখেতসকলক আমি ধন্যবাদ যাচিছোঁ আৰু আহ্বান কৰিব বিচাৰিছোঁ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ সকলো ৰাইজক যে এইবাৰ নৱগঠিত ভেৰগাঁও সমষ্টিত যাতে পাৰ্টি হিচাপে নহয় প্ৰাৰ্থী যাতে যোগ্যতা দিয়ে বা প্ৰাধান্য দিয়ে আমাৰ ইয়াত কেণ্ডিডেটটোক চাই পেলাই যাতে ভোট দিয়ে ইয়াত ৰাজনৈতিক দলটো নাচাই পেলাই কাৰণ বিভিন্ন ৰাজনৈতিক দলে ইয়াত প্ৰাৰ্থী দিছে যি কেণ্ডিডেটবিলাকে ৰাইজৰ কাৰণে আগন্তুক দিনবিলাকত কাম কৰিব পৰা তেওঁলোকৰ কেপাচিটিটো আমি দেখা পোৱা নাই গতিকে নেলছন বড়ো ডাঙৰীয়া এজন যোগ্য ব্যক্তি ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিকলৈ অহা আৰু এটা সময়ত তেখেতে BTCৰ ডেপুটি স্পীকাৰ আছিলে আজি তেওঁ UPPL দলত কাম কৰি আহি আজি তেখেতক আমি 45 নং বিধানসভা সমষ্টি ভেৰগাঁৱত আমি তেখেতক মনোনীত প্ৰাৰ্থী হিচাপে আমি ডিক্লেয়াৰ কৰিছোঁ গতিকে ভেৰগাঁওবাসী ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ এই সমষ্টিত যথেষ্ট কাম কৰিবলগীয়া আছে আমাৰ আৰু যথেষ্ট কাম কৰিবৰ কাৰণে যোগ্য ব্যক্তি আমাক প্ৰয়োজন আৰু সেইকাৰণে 45 নং ভেৰগাঁও সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ৰাইজৰ কাৰণে তেখেতে মাত মাতিব কাম কৰিব এই কাৰণে তেখেতক এইবাৰ প্ৰাৰ্থী হিচাপে চবে যাতে ভোটদান দিয়ে মই তাকে কামনা কৰিছোঁ